Assalamualaikum warahmatullahi wabarakatuh. Bismillahirrahmanirrahim. Guys, আশা কৰিছোঁ মহান আল্লাহ তাআলাই আপোনালোকক বহুত ভালে ৰাখিছে। গাইজ ময়ো ভালে আছোঁ। গাইজ আজি এটা ইম্পৰ্টেণ্ট ভিডিঅ'লৈ আহিছোঁ। গাইজ এইটো নেকি আমি যিহেতু কৈ আছোঁ টপিকটো, এইটো ভেৰি ইম্পৰ্টেণ্ট। এইটো আমাৰ সকলো ৰাতি বেছি আহে, ৰাতি বেছি লাগে। তো গাইজ এতিয়া আপোনালোকে ভাবক বস্তুটো কি হ'ব। আৰু ইয়াৰ আগত মই এটা ৰিকুৱেষ্ট কৰোঁ, আশা কৰিছোঁ সকলো মোৰ বাই ভণ্টিসকলে মোৰ ৰিকুৱেষ্টটো একচেপ্ট কৰিব। গাইজ যিসকল মোৰ নতুন ভিউৱাৰ আছে তেওঁলোকে গাইজ প্লিজ ছাবস্ক্ৰাইব কৰিব আমাৰ চেনেলটো। আমাৰ চেনেলত সদায় ডেইলি ভিডিঅ' আপলোড হৈ আছে, শ্বৰ্ট মোৰ পুৰণা ভিউৱাৰসকলে জানে। আৰু আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আৰু আপোনালোকৰ মতামত কমেণ্টত জনাব। গাইজ এতিয়া আমি আহি আছোঁ আপোনালোকৰ মেইন টপিক লৈ। গাইজ আমাৰ টপিকটো হ'ল নেকি ভূত। গাইজ অলৰেডি সকলোৱে বুজি পাই গৈছে ভূত, যিটো আমাৰ ৰাতি বেছি ডৰ বা ভয় লাগে। তো গাইজ ভূত এনেকুৱা এটা বস্তু যিটো আমাৰ চাইন্সে নামানে, চাইন্সৰ বেছিভাগ ষ্টুডেণ্টে নামানে, কিন্তু আমি 100% মই গেৰাণ্টি মাৰি কওঁ যেন ভূত আছে। আৰু আপোনালোক সকলোৱে নিশ্চয় মানে যেন ভূত আছে, কিন্তু আমাৰ সন্মুখত আহে প্ৰব্লেম এইটো। আৰু মই বৰ্তমান আপোনালোকৰ ওচৰত ভিডিঅ' কৈ আছোঁ, কিন্তু মই চাৰিবাৰে ঘূৰি চাই আছোঁ। আৰু মই এখন দূৰত ঘৰৰ পৰা আঁতৰত আহি মই ভিডিঅ' শ্বুট কৰোঁ, আৰু এতিয়া মোৰ ফাটি আছে, মানে বহুত ভয় লাগি আছে, তথাপি ভিডিঅ' বনাই আছোঁ। তো গাইজ আমাৰ টপিক হ'ল মানে যেতিয়া আমাৰ মনৰ ভিতৰত ভূত বা এনেকুৱা কিবা ভয় আহে, এনেকুৱা অলৌকিক বা বস্তু বা এনে ভয় আহে, তেতিয়া আমি কি কৰিব লাগে। তো গাইজ মেইন টপিক এইটোৱে, মানে যেতিয়া আমি ভূত বা কিবা আহে, কিবা মনত আহে, তেতিয়া আমি ৰাতি অকলে শুওঁ, তেতিয়া আমাৰ মনত কিবা কিবি আহে, তেতিয়া আমি কি কৰিব লাগে, মানে মনৰ শান্তিৰ বাবে কি কৰিব লাগে। চিম্পল হিচাপত মনৰ ভয় খেদিবলৈ। তো গাইজ ভিডিঅ' বহুত দীঘলৈ গৈ আছে, আমি শ্বৰ্ট কৰোঁ। তো গাইজ টাইটেল মনৰ ভয় শেষ কৰিবলৈ আমি কি কৰিব লাগে। তো গাইজ ভিডিঅ'টো বুজি পাব নিশ্চয়, লাষ্টলৈকে যাব। আমাৰ দোৱাটো হ'ল হুৱাল আলিউল আজিম। চিম্পল ভিডিঅ' হুৱাল আলিউল আজিম, এইটো বাৰ বাৰ পঢ়িব, আপোনালোকৰ মনত অট'মেটিক আল্লাহে মন শান্তি কৰি দিব, মনৰ পৰা ভয় যিটো আছে সেইটো দূৰ কৰি দিব। তো গাইজ এইটো এটা ইম্পৰ্টেণ্ট দোৱা, মানে যিটো ভূতৰ পৰা বা বেলেগ কিবা বস্তুৰ পৰা আপোনালোকে যেতিয়া ভয় খায় বা এনে ভয় খায়, তেতিয়া আপোনালোকে ভয় দূৰ কৰিবলৈ শিকিব পাৰিব। চিম্পল হুৱাল আলিউল আজিম, হুৱাল আলিউল আজিম। তো গাইজ আশা কৰিছোঁ সকলো মোৰ বাই ভণ্টিসকলে বুজি পাইছে, আৰু যিসকলে লাইক কৰা নাই বৰ্তমানলৈকে ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব লাইক কৰি যাব। তো গাইজ আজিলৈ ইয়ালৈ থাকক, আল্লাহ হাফিজ। অহাকালি ভিডিঅ' এটা আহি আছে।